আজি অসম মহিলা আয়োগে গঠন হোৱাৰ পাছত মহিলা আয়োগৰ চেয়াৰপাৰচন আঙ্গুৰলতা ডেকা বাইদেৱে আমাৰ ওদালগুৰি জিলাত এণ্টি হিউমেন ট্ৰেফিকিং তাৰ ওপৰত এটা সজাগতা অনুষ্ঠান কৰাৰ কাৰণে আহ্বান জনাইছিল আৰু সেই অনুযায়ী আমি গোটেই প্ৰগ্ৰেমটো আমাৰ আয়ুক্ত কাৰ্যালয়ৰ যোগেদি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু চাইল্ড প্ৰটেকশ্যন ডিপাৰ্টমেণ্টক লগাই আৰু লগতে ইনস্পেক্টৰ অফ স্কুল এনেকৈ গোটেইখিনি আমি প্ৰগ্ৰেমটো আমি আজি কৰাৰ কাৰণে মনস্থ কৰিছিলোঁ। কিন্তু অসম মহিলা আয়োগৰ চেয়াৰপাৰচন মহোদয়া এটা বিশেষ কামৰ কাৰণে আহিব নোৱাৰিলে আৰু তেখেতসকলৰ নিজস্ব কিছুমান ইম্পৰ্টেণ্ট ইমাৰ্জেঞ্চি কামৰ কাৰণে তেখেতে আহিব নোৱাৰিলে। তথাপি আমি প্ৰগ্ৰেমটোত আমি কৰিব বিচাৰিছোঁ যে আমাৰ সমাজত যিটো মানে হিউমেন ট্ৰেফিকিং বা আমাৰ ইয়াতে বহুত ল'ৰা ছোৱালী মহিলা যিটো ট্ৰেফিকিং হয় এই ট্ৰেফিকিংটো আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ আৰু ৰোধ কৰাৰ ক্ষেত্ৰত আমি সমাজত আমি কেনেদৰে আমি মানুহবিলাকক আহ্বান জনাব পাৰোঁ, আমি কেনেকৈ সকলোৰে মাজত সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ, তাৰে ওপৰতে এই বিষয়ত আলোচনা আৰু এই এণ্টি হিউমেন ট্ৰেফিকিঙৰ ক্ষেত্ৰত যিখিনি আইন আছে সেই আইনৰ বিষয়েও আজি এই সজাগতা সভাত আমাৰ যিখিনি ৰিচোৰ্চ পাৰ্চন আছে আমাৰ সমল ব্যক্তি দুগৰাকী আছে তেখেতসকলে বিতংভাৱে ক'ব যাতে আমি সকলোকে এই বিষয়ত আমাৰ কৰণীয় এই বিষয়ৰ জড়িত আইন এই সকলোখিনি আমি তেখেতসকলক জনাব পাৰোঁ। এইয়ে উদ্দেশ্য আজিৰ এই সজাগতা সভাখনৰ। এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা। তাৰ উপৰি দেখা পোৱা গৈছে ওদালগুৰিৰ যুৱক আচলতে বেলেগ জিলাত গৈ তেওঁলোকে ড্ৰাগছ সেৱন কৰিব যাওঁতে ধৰা পৰিছে। গতিকে এই ক্ষেত্ৰত কিবা আপোনালোকে সজাগতা কৰাব? আমি আচলতে ড্ৰাগছৰ ক্ষেত্ৰতো আমি মানে কি হয় যাতে আমি সজাগতা সভা কৰিয়ে থকা যায়। তাৰোপৰি ড্ৰাগছটো বন্ধ কৰাৰ কাৰণে বিশেষকৈ ইয়াত ড্ৰাগছ বুলি ক'লে বেছিকৈ মানে ব্যৱহাৰ হয় গাঞ্জা আৰু সেই গাঞ্জাটো আমি ওদালগুৰি জিলাই গোটেই অসমৰ ভিতৰতে আটাইতকৈ বেছি চিজ কৰি আছোঁ। অৰুণাচল বৰ্ডাৰ আমাৰ মানে যিকেইটা বৰ্ডাৰৰ পৰা আহে সেই বৰ্ডাৰত আমাৰ পুলিচে আৰু আমাৰ SSBয়ে সদায় মানে কি হয় ৰেইড কৰে আৰু তাতে আমাৰ মানে কি হয় নাকা লগায় আৰু তেনেকৈ আমি প্ৰতি মাহতে এইবিলাক আমি মানে কি কৰি আছোঁ চিজ কৰি আছোঁ। তাৰো পাছতো যদি মানে কি হয় দুই এটাই মনে মনে কৰি আছে তাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা লৈ ৰাখোঁ যে মানে কি হয় এইটো এৱাৰনেছ আমি কৰিব লাগে। মাজতে আমি নিচা মুক্তিৰ ক্ষেত্ৰতো আমি কৰিছিলোঁ আৰু তেনেকৈ গোটেই এৰিয়াতে স্কুলবিলাকত আমি নিচা মুক্তিৰ ক্ষেত্ৰতো আমি বহুত সজাগতা কৰিছোঁ। বহুত ক্ষেত্ৰত কমিছে, লাহে লাহে কমিব আৰু আমি ভাবিম এনেকৈ যদি আমি সজাগতাৰ সৃষ্টি কৰি থাকোঁ বহুত কমৰ ভিতৰত গোটেইখিনি আমি মকিমূল কৰিব পাৰিম। থেংক ইউ।